নমস্কাৰ বন্ধুবৰ্গ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গুৱাহাটীস্থিত ছায়েন্স মিউজিয়ামৰ পৰা এয়া মোৰ দ্বিতীয়টো ভিডিঅ'। ইয়াত আমি দেখিলোঁ ইণ্ডিয়ান এয়াৰফ'ৰ্চে ডনেট কৰা MiG-21 এয়াৰক্ৰাফ্টৰ যিটো আমাৰ ফাইটাৰ প্লেন, তাত MiG-21ৰ বিভিন্ন প্ৰকাৰৰ ছবি সংলগ্নিত হৈ আছে। লগতে দেখিবলৈ পালোঁ ভাৰতৰ নমস্য বিজ্ঞানীসকলৰ প্ৰতিমূৰ্তি। আমি দেখিবলৈ পালোঁ স্পেচ কেমেষ্ট্ৰি আৰু অইল ৰিফাইনাৰী কিছুমান ডেমনষ্ট্ৰেশ্যন। আটাইতকৈ ইণ্টাৰেষ্টিং ইয়াত ডাৰউইনিয়ান ড্ৰামা দেখিবলৈ পালোঁ। যদি মুখত চাইণ্টিষ্টজনৰ ওপৰত পোহৰ পৰে তেতিয়া তেখেতে কথা কয়, সেইটো এটা আটাইতকৈ ইণ্টাৰেষ্টিং ফেক্টৰ আছিল। দেখিছেনে, মূৰ্তিটোৰ ওপৰত যেতিয়া পোহৰ পৰে মূৰ্তিটোৱে কথা ক'বলৈ আৰম্ভ কৰে। আমি দেখিবলৈ পালোঁ কিছুমান মূৰ্তি যিবোৰ ব্ৰিটিছ যুগত কেনেকৈ কয়লা খনিৰ পৰা কয়লা উলিওৱা হৈছিলে তাৰ কিছুমান মূৰ্তি ইয়াত প্ৰতিষ্ঠিত হৈ আছে, সেইবোৰ আমি দেখিবলৈ পালোঁ। ইমান পৰে আপোনালোকক ছায়েন্স মিউজিয়ামৰ ভিতৰৰ অলপ থুলমূল আভাসে দিলোঁ। আপোনালোকে ইয়ালৈ আহিলে বহু কথাই জানিব পাৰিব আৰু লগতে মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।